Hello everyone, welcome to Aspirant Tube. আজিৰ ভিডিঅ'টোত গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। প্ৰতিটো প্ৰশ্নৰ বাবে 3 ছেকেণ্ডকৈ সময় দিয়া হৈছে। আপোনালোকে উত্তৰটো কমেণ্টত জনাব। আজিৰ প্ৰথম প্ৰশ্ন, সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলনখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব ক গোলাম। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি? শুদ্ধ উত্তৰ ক প্ৰিয়তমাৰ চিঠি। নেক্সট কুৱেশ্যন, অমিত্ৰাক্ষৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? শুদ্ধ উত্তৰ গ ৰমাকান্ত চৌধুৰী। পাছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? শুদ্ধ উত্তৰ খ কাৰ্টুন। পাছৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব ঘ পদ্মনাথ গোহাঁই বৰুৱা। পাছৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰ ক মৃত্যুঞ্জয়। পাছৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? শুদ্ধ উত্তৰ ঘ নিৰ্মলপ্ৰভা বৰদলৈ। পাছৰ প্ৰশ্ন, অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন কৰা হয়? শুদ্ধ উত্তৰ হ'ব ক 1985 চনত। নেক্সট কুৱেশ্যন, অসমত সহ অভিনয়ৰ পাতনি মেলা শিল্পীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰ হ'ব খ ব্ৰজ শৰ্মা। পাছৰ প্ৰশ্ন, অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব খ ফকৰুদ্দিন আলী আহমেদ। পাছৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব ক অবুজ বেদনা। পাছৰ প্ৰশ্ন, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব গ মনোমতী। পাছৰ প্ৰশ্ন, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? শুদ্ধ উত্তৰ হ'ব ঘ সেন্দুৰ। পাছৰ প্ৰশ্ন, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? শুদ্ধ উত্তৰ গ শৈলধৰ ৰাজখোৱা। পাছৰ প্ৰশ্ন, অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ হ'ব ক 1850 চনত।